ৰমজান মাহক লৈ চৰকাৰৰ ভয়ংকৰ নিৰ্দেশনা। ৰোজা আৰু তাৰাবি নামাজ লৈ চৰকাৰৰ ভয়ংকৰ ঘোষণা। মুছলমানসকলৰ বাবে অতিকেই গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি মুছলমান তেন্তে ভিডিঅ'টো পৰিয়াললৈ শ্বেয়াৰ কৰক, কিয়নো মুছলমানসকলৰ বাবে এইবাৰ ৰমজান মাহ হ'ব অতিকে কষ্টকৰ। বন্ধু বান্ধৱীসকল, এইবাৰ চৰকাৰে নতুনকৈ জাৰি কৰিছে ৰমজান মাহৰ বিষয়ে নিৰ্দেশনা। আপুনি নামানিলে হ'ব পাৰে ভয়ংকৰ বিপদ। ৰমজানৰ পূৰ্বে হাজাৰ হাজাৰ মছজিদক লৈ নিৰ্দেশনা দিছে চৰকাৰে। ৰমজান মাহত মানি চলিব লাগিব কেইবাটাও নতুন গাইডলাইন। সৌদি আৰব চৰকাৰে জাৰি কৰিছে নতুন গাইডলাইন। আপুনিও এই গাইডলাইনৰ বিষয়ে যদি নাজানে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক। মছজিদত ইফতাৰ নিষিদ্ধ কৰিলে চৰকাৰে। ইফতাৰৰ বাবে সংগ্ৰহ কৰিব নোৱাৰিব কোনো ধৰণৰ চান্দা। মছজিদক পৰিষ্কাৰ কৰি ৰাখিবলৈ এই সিদ্ধান্ত সৌদি চৰকাৰৰ। চৰকাৰে নিৰ্দেশনা কৰি দিয়া স্থানতেই কৰিব পাৰিব আপুনি ইফতাৰ। ইমামে দিয়া ভাষণ মিডিয়াই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব নোৱাৰিব, জনালে চৌদি চৰকাৰে। ৰমজান মাহক লৈ আহিল নতুন নিৰ্দেশনা। মছজিদত কৰিব নোৱাৰিব এইবাৰ ইফতাৰ। ৰমজানৰ পূৰ্বে হাজাৰ হাজাৰ মছজিদক লৈ নতুন নিৰ্দেশনা। ৰমজান মাহত মানি চলিব লাগিব নতুন গাইডলাইন। সৌদি আৰবে জাৰি কৰিলে এই গাইডলাইন। মছজিদত ইফতাৰ নিষিদ্ধ কৰিলে চৌদি চৰকাৰে। ইফতাৰৰ বাবে সংগ্ৰহ কৰিব নোৱাৰিব কোনো ধৰণৰ চান্দা। মছজিদক পৰিষ্কাৰ কৰি ৰাখিবলৈ এই সিদ্ধান্ত চৌদি চৰকাৰৰ। চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া স্থানতেই কৰিব পাৰিব ইফতাৰ। ইমামে দিয়া ভাষণ মিডিয়াই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব নোৱাৰিব। তাৰাবিৰ সময়ত ইমামসকলে কম সময়ত ভাষণ দিব পাৰিব। ৰোজা ৰখাসকলক জ্ঞান দিয়াৰ বাবে ভাষণ দিব পাৰিব। ইফতাৰৰ পিছত হোৱা নামাজ আৰু আজানৰ মাজত 10 মিনিটহে সময় পাব। হয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পাইছে? ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব।